নমস্কাৰ, আপোনালোক সকলোকে মোৰ এই মতামত অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ দৰং জিলাৰ ঔতলা গাঁও পঞ্চায়তৰ অন্তৰ্গত দুৰ্গাগাঁওস্থিত পৰীক্ষিত আইন উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু শ্ৰীযুত সোণাৰাম ডেকাদেৱৰ কাৰ্যালয়ত তেওঁৰ পৰা আজি আমি পৰীক্ষিত আইন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইতিহাস সম্পৰ্কে বহুতো কথা জানিবলৈ চেষ্টা কৰিম। এইখন বিদ্যালয় কেৱল শিক্ষা দান বা শিক্ষা গ্ৰহণ কাৰ্যতে সীমিত নাথাকে, ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক, আধ্যাত্মিক, শাৰীৰিক, মানসিক আদি সকলো দিশৰ ওপৰতে শিক্ষক শিক্ষয়িত্ৰীসকলে গুৰুত্ব দি আহিছে। আৰু এই চেগতে মই শ্ৰদ্ধাৰ মোৰ শিক্ষাগুৰু শ্ৰীযুত সোণাৰাম ডেকাদেৱক মই স্বাগতম জনাইছোঁ। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয় ছাৰ, যিহেতু আপুনি এই বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ পৰা জড়িত হৈ আছে, বিদ্যালয়খনৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, কিন্তু সেইবাবে আপুনি এই বিদ্যালয়খনৰ ইতিহাস সম্পৰ্কে আপুনি ভালদৰে জানিব। গতিকে মই আশা ৰাখিছোঁ আপুনি আমাৰ মতামত অনুষ্ঠানৰ দৰ্শকসকলক এই পৰীক্ষিত আইন উচ্চ মাধ্যমিক বিদ্যালয়খনৰ ইতিহাস সম্পৰ্কে চমু আভাস দিব, যিটো 1 ঘণ্টা আধা ঘণ্টাৰ ভিতৰত এই এটা বৃহৎ সময়ৰ ভিতৰত যি ইতিহাস সেইটো জনাটো অসম্ভৱ। তথাপিতো মূল কথাখিনি যাতে আপুনি জনাই মই আশা ৰাখিছোঁ। আপোনালোকক আমি আনন্দৰে জনাব বিচাৰিছোঁ যে দুৰ্গাগাঁওখন এখন অত্যন্ত পিছপৰা অঞ্চল। 1976 চনত দুৰ্গাগাঁৱৰ যুৱকসকলে ইয়াত এটা ক্লাব স্থাপন কৰিছিল, ষ্টাৰ ক্লাব নামৰ ক্লাব এটি। আৰু সেই ক্লাবত তেতিয়া আমি সৰু সৰু ল'ৰা ক্লাছ 6-7ত পঢ়োঁ। তেতিয়া সেই সময়ত আমিও ক্লাবত জড়িত হৈছিলোঁ। ক্লাবৰ আমাৰ মুখ্য উদ্দেশ্য আছিল কি যে দুৰ্গাগাঁৱকে কেন্দ্ৰ কৰি বৃহত্তৰ অঞ্চলটিত সাহিত্য, সংস্কৃতি, শিক্ষা, ক্ৰীড়া, আধ্যাত্মিক, নৈতিক বিভিন্ন দিশৰ এটা সাৱলীল দৃষ্টিভংগীৰে অঞ্চলটিৰ যুৱক যুৱতীসকলক আগবঢ়াই নিয়াৰ দৃষ্টিভংগী আছিল আমাৰ ক্লাবৰ। আৰু সেই দৃষ্টিভংগীটো বাস্তৱায়িত কৰিবৰ কাৰণে আমি প্ৰথমতে 1979 চনত এখন বিহু উৎসৱ পালন কৰিছিলোঁ আমাৰ জ্যেষ্ঠসকলে। আমি তেতিয়া ক্লাছ 9ত পঢ়িছিলোঁ, আমিও জড়িত হৈছিলোঁ। আৰু এই বিহু উৎসৱটোৰ পৰাই এটা বিশেষ আমাৰ লাভালাভ হ'ল কি যে দুৰ্গাগাঁওখন এখন সৰু গাঁও, কিন্তু ইয়াৰ চাৰিওফালে থকা 10খনমান গাঁৱৰ বৃহত্তৰ অঞ্চলৰ যুৱকসকল আমি একত্ৰিত হৈ দুৰ্গাগাঁও ৰঙালী বিহু উৎসৱ পৰৱৰ্তী সময়ত এইটোৱে দুৰ্গাগাঁও আঞ্চলিক বহাগী সমাৰোহ নামেৰে নামাকৰণ হৈছিল। আমি আয়োজন কৰিছিলোঁ, উদযাপন কৰিছিলোঁ। আৰু কৰোঁতে আমাৰ অঞ্চলত গোটেইখিনি মানুহ একত্ৰিত হোৱাৰ লগতে এটা অনুভৱ হৈছিল যে ইয়াত আমাৰ এখন বিদ্যালয়ৰ অতিকে প্ৰয়োজন, যিহেতু আমি দূৰ দূৰণি বিদ্যালয়লৈ পঢ়িবলৈ যাওঁ খোজ কাঢ়ি কাঢ়ি। আৰু সেইকাৰণে আমাৰ যুৱকসকলে আমি আলোচনা কৰিলোঁ যে আমাৰ ষ্টাৰ ক্লাবৰ নেতৃত্বত যিটো বিহু হৈছিল, মানে বিদ্যালয় এখন আমি ষ্টাৰ ক্লাবৰ নেতৃত্বতে স্থাপন কৰাৰ পোষকতা কৰিলোঁ। আৰু সেইমতেই 1985 চনৰ 22 মে' তাৰিখত আমাৰ দুৰ্গাগাঁও পানী যোগান আঁচনি কেন্দ্ৰত মানে তাত ফিল্ডত এখন সভা হৈছিলে। আমাৰ শিক্ষাগুৰু প্ৰয়াত উকুৰাম বড়ো ছাৰৰ সভাপতিত্বত এটা সভাখন অনুষ্ঠিত হ'ল। হৈ তাত এটা সিদ্ধান্ত হ'ল যে আমি 1985 চনতে বিদ্যালয় স্থাপন কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিবি এইবুলি। তাৰপিছত সেইমতে আমি আলোচনা কৰিলোঁ, এখন অস্থায়ী কমিটি কৰি দিলোঁ। অস্থায়ী কমিটিয়ে আয়োজন কৰিলে। কৰাৰ পিছত আমি তাৰিখ ল'লোঁ যে 29 মে' তাৰিখত। 29 মে' তাৰিখত আমাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠাৰ মানে সিদ্ধান্ত হ'ল। এইখিনিতে এটা আমি আগতীয়াকৈ ক'ব লাগিব, যিহেতু আজিকালি জানুৱাৰী মাহতে ছেশ্যন আৰম্ভ হয়, তেতিয়া দিনত কিন্তু এপ্ৰিলত ছেশ্যন আৰম্ভ হৈছিলে। এতিয়া যেনেকৈ এই যে কৰোণা ভাইৰাছৰ কাৰণত চৰকাৰে 1 এপ্ৰিলৰ পৰা যিটো ছেশ্যনটো আৰম্ভ কৰি লৈছে, আমাৰ দিনত তেতিয়া এপ্ৰিলত আৰম্ভ হৈছিল। ইতিমধ্যে বেলেগ বেলেগ বিদ্যালয়ত এডমিশ্যন হৈ গৈছে, বহু ছাত্ৰ ছাত্ৰীয়ে লৈছে এডমিশ্যন, কিছুমানে লোৱা নাই ল'ব। এনেতে পৰ্যায়তে আমি বিদ্যালয়খন স্থাপন কৰিলোঁ। কৰি 29 মে' তাৰিখত আমি বিদ্যালয়খনৰ শুভ উন্মোচনী কাৰ্যসূচী হাতত ল'লোঁ, ক্লাবৰ ঘৰটোতে অস্থায়ীভাৱে। তাৰপিছত আমি 10 জুন তাৰিখৰ পৰা বিদ্যালয়ৰ ক্লাছ আৰম্ভ কৰিলোঁ। আৰু তাৰ আগতে আমি ক্লাবৰ কিছু ল'ৰা ছোৱালীক অস্থায়ীভাৱে শিক্ষাদানৰ ব্যৱস্থা কৰি দিছিলোঁ। আৰু জুনৰ 10 তাৰিখে বিদ্যালয় পৰিচালনা সমিতিয়ে মানে যিদিনাখন 22 মে'ত যিটো উন্মোচনী কাৰ্যসূচী হৈছিল, এই 22 মে' উন্মোচনী কাৰ্যসূচীতে আমাৰ পৰিচালনা সমিতি গঠন হৈছিল। পৰিচালনা সমিতিৰ সভাপতি আছিল ডক্টৰ নগেন্দ্ৰ নাথ শৰ্মা, প্ৰাক্তন বিধায়ক, বঙালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক তেওঁ। আমাৰ সম্পাদক হিচাপে কাৰ্যভাৰ দিয়া হৈছিলে আমাৰ গাঁৱৰ তেতিয়া উদীয়মান কৰ্মযোগী যুৱক ৰত্নেশ্বৰ ডেকাদেৱক। তাৰপিছত আমি থাকিলোঁ, বাকীখিনি যুৱকখিনি থাকিলোঁ। আমাৰ গাঁৱৰ বিভিন্ন ব্যক্তি জড়িত থাকিল। অলপ কিছুমান নামবিলাক কম তোমালোকক। এনেদৰেই আমি আৰম্ভ কৰিলোঁ। আৰু 10 জুন 1985 তাৰিখৰ পৰা আমাৰ পাঠদান আৰম্ভ হ'ল। আৰু বিভিন্ন বিদ্যালয়ত আমাৰ ইয়াত যিবিলাক ল'ৰা ছোৱালী গৈছিল, সেই ছাত্ৰ ছাত্ৰীখিনিকো আমাৰ অভিভাৱকসকলে সেই হেড ছাৰসকলক কৈ উভতাই আনিলে, নামভৰ্তি কৰিলে।
গতিকে আৰু এটা আমাৰ সিদ্ধান্ত হ'ল সেই সময়ত বাজানী গাঁৱৰ সুৰেন্দ্ৰ কুমাৰ নাথ নামৰ এজন যুৱক আমাতকৈ এবছৰমান চিনিয়ৰ তেওঁ তেখেতক আমি হেডমাষ্টাৰ কৰি দিলোঁ আৰু উগ্ৰকান্ত বৰুৱা কমাৰপাৰা গাঁৱৰ মই থাকিলোঁ দুৰ্গা গাঁৱৰ এনেকৈ কৰি আমি শিক্ষক কেইজনমান জড়িত হৈ তাৰপিছত আমি আলোচনা কৰিলোঁ কি যে তেতিয়া পঞ্চম শ্ৰেণীৰ আৰম্ভ হৈছিলে আজিকালি যেনেকৈ 6ৰ পৰা আৰম্ভ হয় তেতিয়া 5ৰ পৰা হয় পঞ্চম ষষ্ঠ সপ্তম এই তিনিটা এম ই স্কুলত থাকে আমি যদি পঞ্চম ষষ্ঠটো এবাৰতেই কৰি দিব পাৰোঁ এটা কথা আমি আগবাঢ়ি যাওঁ এই বুলি ভাবি আমাৰ গাঁৱৰে বিভিন্ন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ যিবিলাকে প্ৰমোচন পাইছে তেওঁলোকক আমি প্ৰধান শিক্ষকসকলক লৈ আহিলোঁ আহি আমি 2টা শ্ৰেণী কৰিলোঁ আৰু ইমান আমাৰ সৌভাগ্য হ'ল যে বিদ্যালয় এখন অনুমতি পাবৰ কাৰণে মিনিমাম 90 ষ্টুডেণ্ট লাগে আমাৰ 91 জন ছাত্ৰ ছাত্ৰী হ'ল প্ৰথম বছৰতে আৰু সেইকাৰণে আমি 1986 চনত যেতিয়া ক্লাছ 7টো আহিল মানে ক্লাছ 7 সহ 91 হ'ল আমাৰ এইটোত আমি 85ত কৰিলোঁ 86ত হৈ গ'ল আমাৰ 3টা শ্ৰেণী হোৱাত আমি 3টা শ্ৰেণী যেতিয়া 91 ষ্টুডেণ্ট হ'ল তেতিয়া আমাৰ মহিকান্ত চুতীয়া নামৰ এগৰাকী এডিআই আছিলে মোগলে আমাৰ ডিআই স্কুল ডিপাৰ্টমেণ্টৰ তেখেতক মাতি আমি স্কুলখন ইনস্পেকশ্যন কৰালোঁ তালে ক'লে যে আপোনালোকৰ পৰ্যাপ্ত ছাত্ৰ ছাত্ৰী আছে ধুনীয়া লেন আছে সুন্দৰ জেগা ইয়াত স্কুলখন হ'ব পাৰিব আৰু মোৰ ফালৰ পৰা মই ইনস্পেকশ্যন ৰিপৰ্টটো দিছোঁ আপোনালোকে যাৱতীয় ব্যৱস্থাখিনি আগবাঢ়ক আৰু সেইমতে আমি আগবাঢ়িলোঁ 1986 চনতে আমাৰ স্কুলখন পাৰ্মিশ্যন হৈ আহিল অনুমতি হৈ আহিল তাৰপিছত সুৰেন্দ্ৰ কুমাৰ নাথদেৱে চাকৰি এটা পাই চৰকাৰী চাকৰি পাই তেওঁ বিদ্যালয়খন এৰি গুচি গ'ল আৰু তেতিয়া 1986 চনত কমিটিয়ে মোৰ ওপৰত প্ৰধান শিক্ষকৰ দায়িত্ব অৰ্পণ কৰিলে আৰু এই 1986 চনৰ পৰা বৰ্তমানলৈকে সেই দায়িত্ব মই বহন কৰি আছোঁ তাৰপিছত 87ত আমি স্কুলখন ৰিকগনাইজ কৰিলোঁ স্বীকৃতি বুলি কয় যিটো তাৰপিছত 88ত স্কুল চৰকাৰীকৰণৰ এটা প্ৰস্তাৱ ল'লে তেতিয়া অগপ চৰকাৰে আৰু আমাৰ বিদ্যালয়খন যিহেতু অলৰেডি ফুলফিল হৈ আছে মাটি চাটি হৈছে সমস্ত ছাত্ৰ ছাত্ৰী আছে থাকিবলগীয়া আচবাববিলাক আছে আন্তঃগাঁথনি আছে গতিকে 88ত অৰ্থাৎ আমি স্থাপন কৰাৰ পৰা 2 বছৰ 8 মাহৰ ভিতৰত আমাৰ স্কুলখন মানে প্ৰাদেশিকীকৰণ হ'ল অৰ্থাৎ অসমৰ এই প্ৰাদেশিকীকৰণৰ যিটো ইতিহাস সেই ইতিহাসত আমি অনুভৱ কৰোঁ বোধহয় আমাতকৈ ইমান কম দিনত হোৱা স্কুল যদিও আছে আমিও নিশ্চয় আছোঁ আৰু সেই গৌৰৱটোকে কৰি মাজাবাদী মনটো আমাৰ ভাল লাগে আৰু এই ক্ষেত্ৰত আমি সজোৰে ক'ব লাগিব যে ডক্টৰ নগেন্দ্ৰ নাথ শৰ্মা ছাৰ সভাপতি নোহোৱাহেঁতেন আমি কিন্তু আমাৰ ইমান তুৰন্ত গতিত আগবাঢ়িব নোৱাৰিলোহেঁতেন অসম্ভৱ আছিল ডক্টৰ নগেন্দ্ৰ নাথ শৰ্মা ছাৰৰ যিটো ব্যক্তিত্ব তেখেতৰ যিটো বিভিন্ন কাৰ্যালয়ত থকা যোগাযোগৰ যিটো ধৰণৰ মাধ্যম আৰু সেই মাধ্যম যোগাযোগৰ ব্যৱস্থাখিনি আমাক বহুত সহায় কৰিছিল তেখেত অফিচলৈ নগ'লেও হৈ যায় ঘৰৰ পৰা তেওঁ টেলিফোন এটা কৰি দিয়ে মই যাওঁ আৰু ছাৰৰ টেলিফোনটো ইমান ৰেচপণ্ড কৰা হৈছিলে যে বিভাগীয় কৰ্তৃপক্ষই কামবিলাক পেণ্ডিং কৰি নথৈ আমাৰ কামখিনি আগতে কৰিছিল সেইবুলি ইললিগেল নহয় আমি লিগেলি কাম কৰিছোঁ লিগেলি হৈছে কিন্তু আমাৰ কামবিলাকত কোনো পইচা পাতি লৈ কোনো আমাক হেৰেচমেণ্ট কৰা নাছিল বা ইচ্ছা কৰি আমাক কোনো মানে শাস্তি দিয়াৰ ব্যৱস্থা কৰা নাছিল যি ধৰক আমি তেনেদৰেই 2 বছৰ 8 মাহৰ ভিতৰত আমাৰ স্কুলখন প্ৰাদেশিকীকৰণ হ'ল এম ই স্কুলখন হ'ল কালক্ৰমত আমাৰ ৰাইজে ক'লে যে যিহেতু আমাৰ এবিখন হ'লেই ইমান কম দিনৰ ভিতৰত আমি এতিয়া হাইস্কুল এখনো কৰিব লাগে এইবুলি কোৱাত আমি 1990 চনৰ আকৌ সেই একে নামেৰে এইখিনিতে এটা কথা ক'ব লাগিব আমাৰ বিদ্যালয়খন পৰীক্ষিত নাৰায়ণ কিয় হ'ল এইটো জানিবলগীয়া কাহিনী আছে তাৰমানে আমি যেতিয়া দুৰ্গাগাঁও স্কুলখন পাতিলোঁ তেতিয়া দুৰ্গাগাঁও এম ই স্কুল নাম দিলে আমাৰ এটা অনুভৱ হৈছিল জেগাখিনি যিহেতু আমি 10খন গাঁও লোকলৈকে পাতিছোঁ এতিয়া দুৰ্গাগাঁও নাম দিলে বাকী 9খন গাঁৱে যদি সহযোগটো কম কৰে তেতিয়া বিদ্যালয়খন চলাটো কষ্ট হ'ব ইয়াত সাহায্য থকা বাঁহৰ কথা খেল দিব লাগিব কাম কৰিব আহিব আৰ্থিক বৰঙণিত ছাত্ৰ ছাত্ৰী পঠিয়াব লাগিব এনেকৈ সেইকাৰণে গোটেইকেইটা দি চাই আমি 29 মে যেতিয়া স্কুলখন উন্মোচন হৈছিল ডক্টৰ নগেন্দ্ৰ নাথ শৰ্মা ছাৰে তেতিয়া উন্মোচন কৰিছিল ফিটা কাটি এইটো 11:20 সময়টো তেতিয়া ৰাতিপুৱা আমি প্ৰয়াত দীনেশ্বৰ শৰ্মা পুৰোহিতক নি তেওঁ ক'লোঁ যে আপুনি গণনা কৰি দিয়কচোন কি ৰাতিটো পৰে তেওঁ ক'লে যে প আখৰেৰে পৰিছে আপোনালোকে প নামেৰে গণনা কৰিব পাৰে আৰু দ আখৰ হোৱাহেঁতেন দুৰ্গাগাঁৱে হৈ গ'লহেঁতেন এইটো প পৰিল তেতিয়া আমাৰ ৰাইজলে সভাপতি মহোদয়ে ঠেলি দিছে আপোনালোকে প আখৰেদি নামবিলাক কওক বিভিন্নজনে বিভিন্ন নাম দিলে তাৰ মাজতে এগৰাকীয়ে ক'লে যে দৰঙত কোচ ৰজা এগৰাকী আছিল পৰীক্ষিত নাৰায়ণ যেহেতু এইখন দৰঙৰ স্কুল গতিকে আমি কোচ ৰজা পৰীক্ষিত নাৰায়ণৰ নামত নামাকৰণ কৰিব পাৰোঁ নেকি তেতিয়া তাত উপস্থিত সমবেত সকলো ৰাইজে ক'লে বৰ সুন্দৰ কথা আমি তেখেতৰ নামেৰে এই স্কুলখন কৰোঁ
এইবুলি কোৱাত পৰীক্ষিণাৰ এম ই স্কুল নামে নামাকৰণ হ'ল। সেইবুলি আমি ৰজাৰ ঘৰৰ কৰ্তৃপক্ষৰ পৰা কিবা অৰিহণা সঁহাৰি আমি বিচৰাও নাছিলোঁ। তেওঁলোকে গম পাইছে, পৰৱৰ্তী হয় এতিয়া আজিও জানে তেওঁলোকৰ সেই উত্তৰ পুৰুষৰ মানে কিবা পূৰ্বপুৰুষৰ ৰজাৰ নামত যে এখন যে স্কুল কৰা হৈছে বুলি, কিন্তু উত্তৰ পুৰুষে সেইবিলাক আৰু ক'ত খবৰ ৰাখিব, চবেই নিজৰ নিজৰ কথাত ব্যস্ত। যিহেতু এইটো হ'ল আমাৰ স্কুলৰ নামাকৰণৰ ব্যৱস্থাটো। 1990 চনত আমি সেই একে নামেৰে পৰীক্ষিণান হাইস্কুল নামেৰে আমি হাইস্কুলখন স্থাপন কৰিলোঁ। তাৰপিছত এই 1986 চনৰ পৰা যিহেতু এম ই স্কুলখনৰ সম্পাদক মই থাকিলোঁ, ৰাইজে ক'লে যে তোমাৰ দত্ততে স্কুলখন আমি আৰম্ভ কৰা বিচাৰোঁ। 90 চনত আমি মিটিং পাতিলোঁ। আমি কেইগৰাকীমান ব্যক্তিক সহযোগত লৈ ৰাইজে মোকে আকৌ সম্পাদকৰ দায়িত্বটো দিলে। মই 2 বছৰ সম্পাদক হৈ থাকি স্কুলখনৰ মাটিখিনি কামখিনি কৰিলোঁ আৰু যিটো প্ৰায়ৰ পাৰ্মিশ্যনৰ প্ৰথম যিটো পাৰ্মিশ্যন, এই পাৰ্মিশ্যনৰ কামখিনি মই আগবঢ়াই দিলোঁ। দিয়াৰ পিছত আমি নিযুক্তি দিয়া ধৰ্মকান্ত বৰুৱা, তেখেতক আমি অস্থায়ী প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিছিলোঁ। পৰৱৰ্তী সময়ত তেখেতক আমি সম্পাদকৰ দায়িত্ব দি স্থায়ী প্ৰধান শিক্ষক হিচাপে তেখেতক উন্নীত কৰিলোঁ। এনেদৰে আহি আমাৰ হাইস্কুলখনো হ'ল। হৈ আহি কিন্তু দুৰ্ভাগ্যজনক কথা, চৰকাৰৰ যিটো বিধি ব্যৱস্থা মাজত যিটো বহুদিন ধৰি স্কুলবিলাক লোৱা নাই। আমি 90 চনত স্থাপন কৰি 96 চনত আমাৰ হাইস্কুলৰ ৰিকগনিশ্যন শেষ, 9, 10 চব শেষ। তাৰমানে আমি 96 চনতে যদি চৰকাৰে স্কুল ল'লেহেঁতেন আমাৰ স্কুলখন হৈ গ'লহেঁতেন। কিন্তু সুদীৰ্ঘকাল চৰকাৰে কোনো স্কুল চৰকাৰীকৰণৰ ব্যৱস্থা নকৰাৰ কাৰণে 2013 যেতিয়া নেকি চৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিলে যে বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণৰ ব্যৱস্থাটো, তেতিয়া আমাৰ বিদ্যালয়খনো সেই আওতাত সোমাই 2013 চনত পৰীক্ষিণান উচ্চ মাধ্যমিক বিদ্যালয়খনি প্ৰাদেশিকীকৰণ হ'ল। তাৰপিছত আহিল একত্ৰীকৰণৰ কথাটো। চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলে বৰ্তমান চৰকাৰখনে যে একেটা কেম্পাছত LP, ME, হাইস্কুল, হাই ছেকেণ্ডেৰী যিমান স্কুল আছে গোটেইখিনি একত্ৰীকৰণ কৰি এটা নামেৰে নামাকৰণ কৰা হ'ব। তেতিয়া বিদ্যালয়খন চলোৱাৰ কাৰণে ভাল, চৰকাৰৰ আন্তঃগাঁথনি জ্ঞান দিয়াৰ কাৰণে ভাল, বা স্কুলখনতো শৈক্ষিক দিশত আগবঢ়াই যোৱাত বহুত সুবিধা হয়। আৰু সেই আওতাতে আমাৰ বিদ্যালয়খন পৰি আমাৰখন 2018 চনৰ জানুৱাৰীৰ পৰা 18-19 পিছিতে চলি আছে আৰু 18 চনৰ জানুৱাৰীৰ পৰা পৰীক্ষিণান এম ই স্কুল নামটো আমাৰ বাতিল হ'ল। 2খন স্কুল একত্ৰিত হৈ পৰীক্ষিণান উচ্চ মাধ্যমিক বিদ্যালয় হিচাপে নামাকৰণ হ'ল, স্বীকৃত হ'ল। আৰু চৰকাৰৰ নীতি অনুসৰি এম ই স্কুলৰ হেডমাষ্টাৰজন হাইস্কুলৰ এছিষ্টেণ্ট হেডমাষ্টাৰলৈকে তেওঁ নামাকৰণ হয়, এই নামেৰে তেওঁ বিভূষিত হয়। সেইমতেই আমাৰ ধৰ্মকান্ত বৰুৱা মহাশয় হাইস্কুলৰ যিটো প্ৰধান শিক্ষক, তেওঁ প্ৰধান শিক্ষক হৈ থাকিল, মই এছিষ্টেণ্ট হেডমাষ্টাৰ হৈ থাকিলোঁ। আৰু আমাৰ বিদ্যালয়ৰ থুলমূল এই যিটো জন্মলগ্নৰ পৰা এমেলগেমেশ্যনলৈকে চমু কাহিনীখিনি মই ইমানকৈ আগবাঢ়িছোঁ, আকৌ সুধিলে কম আৰু। এইখিনিতে এটা কথা ক'ব যে এতিয়া যিটো পৰিৱেশ, ইমান ধুনীয়া এটা মুকলি পৰিৱেশ, চাৰিও চাইডে গছ গছনি, সেই প্ৰতিষ্ঠা কালত ইয়াৰ পৰিৱেশটো কেনেকুৱা আছিল? প্ৰতিষ্ঠা কালৰ পৰিৱেশ বুলি ক'লে আমাৰ সেইফালে ইয়াৰ পৰা প্ৰায় 300-400 মিটাৰমান দূৰত আমাৰ ক্লাব ঘৰ এটা আছিল বাঁহৰ, আমি তাতে স্কুলখন কৰিছিলোঁ। আৰু যেতিয়া আমাৰ মাটিটো এলটমেণ্ট হ'ল, আমি এম ই স্কুলৰ 5 বিঘা মাটি পালোঁ। এলটমেণ্ট হোৱাৰ পিছত মই কমিটি ক'লোঁ যে আমি সন্মুখৰ ফালে খেলপথাৰখন ৰাখোঁ, যিহেতু ক্লাবৰ মাটি আছে, স্কুলৰ মাটিয়ে ক্লাবৰ মাটিয়ে লগ লাগি খেলপথাৰখন হ'ব, আৰু আমি সম্পূৰ্ণ উত্তৰৰ ফালে পিছফালে স্কুলখন লৈ যাওঁ। এইবুলি কৈ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিলে। আমি ৰাইজে বিভিন্ন বাঁহ চাহ তুলি খেৰ চেৰ কাটি আমি স্কুলৰ এটা ধুনীয়া ঘৰ, 3টা কোঠাৰ ঘৰ এটা বনালোঁ। 3 অকণমান কিনি কাৰ্যালয় গৃহটো বনাই ল'লোঁ। তাৰপিছত 1919 চৰকাৰীকৰণ হোৱাৰ 1 বছৰ পিছত, তাৰ প্ৰাদেশিকীকৰণ 1 বছৰ পিছত আমাৰ 65,065 টকা আমি এটা অনুদান পাইছিলোঁ 3টা কোঠা নিৰ্মাণৰ কাৰণে। এই 65,065 টকাৰ অনুদানেৰে আমি 61 ফুট দীঘল আৰু 18 ফুট বহলৰ বিদ্যালয় ভৱনটি বনালোঁ তেতিয়া, এই 89-90 চনত। তাৰপিছত আমাৰ যিটো বাঁহৰ ঘৰ খালী হ'ল, সেইটো আমি আকৌ 90 চনৰ হাইস্কুলত দিলোঁ। হাইস্কুলৰ আকৌ পৰৱৰ্তী সময়ত বিধায়ক বা বিভিন্ন ফাণ্ডৰ পৰা পইচা পাতি আনি লাহেকৈ আমি ঘৰটো নিৰ্মাণ কৰি আমি আগৰ বাঁহৰ ঘৰটো নাইকিয়া কৰিলোঁ। কিন্তু আৰম্ভণিৰ সময়ত আমাৰ এটা যন্ত্ৰণাকাতক পৰিৱেশ হৈছিল। কিয় হৈছিল তোমালোকৰ চাগে পাইছিলা, চৰকাৰী অধিকাৰবোৰ তেতিয়া নাছিল। সৰ্বশিক্ষা হোৱাৰ পৰা আমি বিভিন্ন ধৰণৰ জ্ঞান পাইছোঁ। আজি এইটো হেডমাষ্টাৰ অফিচ কাম ৰুম, এইটো মোৰ মিড ডে মিলৰ কিটচেন ৰুম, এইবিলাক গাৰ্লছ টয়লেট দিছে, বইজ টয়লেট দিছে, এইবিলাক ডাবল এচিয়াৰ দিছে, ক্লাছৰুমবিলাকৰ ৰিপেয়াৰিং জ্ঞান দিছে, বিভিন্ন ধৰণৰ অভিযান আমি পাইছোঁ। পোৱাৰ কাৰণে এতিয়া আমি স্কুলখন সুন্দৰভাৱে গঢ়ি ল'ব পাৰিছোঁ। তো তাৰ আগত কিন্তু আমাৰ ইমান কষ্ট হৈছে যে টিনৰ এক চিলিয়া চালি আছিল,
টিনৰ ৰাখিলে চালে কি হয় তোমালোকে যিখিনিয়ে নেকি ডাঙৰ ৰুমত বহিছে তেওঁলোকৰ গৰমটো কম হয় আৰু এটা শ্ৰেণীৰ কাৰণে 3টা ৰুম বনাইছিলোঁ এটা ৰুমত আমি অফিচ ৰুম কৰিছিলোঁ এই এটা শ্ৰেণী যেতিয়া টিনৰ চালি কৰিছিলোঁ গৰমত ইমান গৰম হয় যে ছাত্ৰ ছাত্ৰীখিনিয়ে তাৰ পৰা ওলাই যাবলৈ কৰিব লগা হয় মই কৰিলোঁ কি যে যেতিয়া আমাৰ এতিয়া তামোলৰ বস্তি বহুত আছে তামোলৰ বস্তিৰ পৰা চব আমি তামোলৰ ঢকুনা আনি টিনৰ চালিৰ ওপৰত দি দিওঁ মানে 1 ফুটমান ডাঠ কৰোঁ মনত আছে মই যেতিয়া 6-7 মানত পঢ়ি আছিলোঁ তেতিয়া আনিব গৈছিলোঁ গতিকে সেই তেনেকে ওপৰৰ সেইখন আমাৰ আছিল চিলিং ওপৰৰ চিলিং তাৰমানে ৰ'দটো ডাইৰেক্ট তাতে আগতে পৰে ৰ'দ টিখিনি নহয় তাৰপিছত আমাৰ পেচাব কৰাৰ সমস্যা আহিল পেচাব ঘৰটো আমি বাহিৰে বনাওঁ বাও বৰ বেছি দিন নাযায় তাৰপিছত আমি ছাত্ৰ ছাত্ৰীবিলাক তামোলৰ ঢকুনা আনি কিনে তেনেকে আমাৰ পেচাব ঘৰবিলাক তোমালোকে যিমান কৰি দিছিলা তেনেকে আমাৰ চলিছিল আৰু গছ গছনিবিলাক আমাৰ তোমালোকে ৰুইছিলে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলে বা আমাৰ গাঁৱৰ মুখীয়া ব্যক্তিসকলে আনি আমাৰ স্কুলৰ পৰিৱেশত গছ গছনি ৰুই দিছিল আজি সেইবিলাকে ডাঙৰ ডাঙৰ বৃক্ষ হিচাপে স্বীকৃত হৈছিল আৰু সন্মুখত তোমালোকে যি ফুলনিখিনি দেখিছা এইখিনিত বৰ অকণমান ব্যক্তিগত কষ্ট মই কৰিছোঁ এইটোৱে যে মই অকণমান ফুল চুল ডেকৰেশ্যন ভাল পাওঁ অলপ প্ৰকৃতি ভাল পাওঁ মানে মই সৌন্দৰ্য ভাল পাওঁ ভাল লাগে গতিকে মই ভাবিলোঁ কি যে নহয় আমি যিহেতু আমাৰ ঘৰকেইটা হৈ উঠিল গতিকে এতিয়া আমি ফুলনিও কিছু কৰি দিব লাগে এইবুলি মোৰ ঘৰত কিছুমান পুৰণা ফুলৰ গছ আছিল সেইবিলাক কাটি দিব পাৰি তাকে মই মোৰ কাৰখনত উঠাই আনি ইয়াতে মানে ৰোপণ কৰিলোঁ 2-এটা পুলি ৰাসত কিনিলোঁ দৌলত কিনিলোঁ এনেকৈ বিভিন্ন জেগাৰ পৰা কিনি আনি ইয়াতে ৰোপণ কৰিলোঁ গতিকে হেঙাৰ চেঙাৰ পেৰি ধুনীয়াকৈ ৰাখোঁতে আমাৰ এটা ফুলে গছে এটা সুশোভিত পৰিৱেশৰ সৃষ্টি হ'ল সেইখিনি কৰোঁতে কিছু পইচা পাতি কথা আছে যিহেতু আমাৰ কমিটি ফাণ্ড নাই এই স্কুলত কোনো ফাণ্ড নাথাকে আৰু সেইটো কাৰণে অলপ কিছু মোৰ পৰা খৰচ হৈছে তাৰ কাৰণে মই ঘৰৰ পৰা গালি খাবলগীয়া হয় মাজে মোক কয় আৰু স্কুলত চৰকাৰৰ যে পইচা আহিছিল ক'ত পইচা আহিছিল নাই চৰকাৰৰ পৰা পইচা আহিছিল যে পইচাবিলাক আপোনাৰ নাই মোৰ হৈছে গুৱাহাটী মোৰে তাৰমানে নিজৰ জেপৰ পৰা যোৱা বুলি ক'লে কিন্তু ঘৰৰ মানুহে গালি পাৰে লাভ হোৱা বুলি ক'লে ভাল পায় গতিকে মই ঘৰৰ মানুহখিনিক তেনেকৈ সন্তুষ্ট কৰি থৈ হ'লেও মোৰ মৰমৰ স্কুলখনক সুন্দৰভাৱে সজ্জিত কৰাৰ যিটো প্ৰয়াস সপোন সেইটো মই ৰূপায়ণ কৰাৰ চেষ্টা কৰিছিলোঁ এইখিনিতে যিহেতু আমাৰ প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈ আমাৰ যি HSL যি ৰিজাল্ট ভালে হৈ আছে ভাল আমি 90 চনত প্ৰথম যেতিয়া 8 কৰিলোঁ 92 চনত আমাৰ প্ৰথম গ্ৰুপ দিছে আমাৰ স্কুলৰ পৰা ষ্টাৰ পাইছে আমাৰ বিদ্যালয়ৰ দুগৰাকীয়ে ষ্টাৰ পালে প্ৰথম ইন্দ্ৰপ্ৰসাদ দেখা দিলে এয়াৰফোৰ্চত অনায়ুক্ত বিষয়া হিচাপে চাকৰি কৰি আছে আৰু কি চহৰী আছিল মই নামটো পাহৰি গ'লো নহয় তেওঁ এতিয়া কলিকতাত খুব ভাল অফিচাৰ চাকৰি কৰে অলপ পিছত মনত পৰিব নামটো কৰোঁ তাৰপিছত তাৰপিছত আৰু ডিষ্টিংশ্যন পাইছে আমাৰ এতিয়ালৈকে ভালেকেইগৰাকীয়ে ডিষ্টিংশ্যন পালে তাৰপিছত ভালেকেইগৰাকীয়ে ষ্টাৰ পালে 1st ডিভিজন প্ৰত্যেক বছৰে আমাৰ আছেই আৰু পাৰ্চেণ্টেজ হিচাপে এজ এ হ'ল আমাৰ মোটামুটি 85-90% ষ্টুডেণ্টে পাছ কৰে কিন্তু এটা সমস্যা হয় কি ইয়াত আৰ্থিকভাৱে আমাৰ গ্ৰাম্যাঞ্চলটো কমপ্লিট গ্ৰাম্যাঞ্চল আমি চহৰৰ পৰা 20 কিলোমিটাৰ দূৰৰ গাঁও এখন ইয়াত যোগাযোগৰ ব্যৱস্থা খুব কম বিভিন্ন ধৰণৰ অসুবিধা আৰু মানুহবিলাক আৰ্থিকভাৱে বৰ সবল নহয় গতিকে আৰু ঘৰুৱাভাৱেও অভিভাৱকবিলাকো বহুত উচ্চ শিক্ষিত নহয় যে ল'ৰা ছোৱালীক বা উদ্যোগী কৰি তোলা মানসিকতা পোষণ কৰিব পাৰিব এই ধাৰণাটো তেওঁলোকৰ নাহে আমি শিক্ষকসকলে অলপ কষ্ট কৰিবলগীয়া হয় তেওঁলোকক উদ্যোগী কৰিবৰ কাৰণে যে কি কৰিলে ভাল কি নকৰিলে ভাল কেনেকৈ পঢ়িলে ভাল মানুহ হ'ব পাৰি কেনেকৈ হ'লে এজন প্ৰকৃত মানুহ হ'ব পাৰি কেনেকৈ পঢ়িলে কেনেকৈ গ'লে নিজৰ জীৱনৰ উদ্দেশ্য হাতত উপনীত হ'ব পাৰি এনেধৰণৰ আমি এই অলপ আগতে তুমি যিটো কৈছা যে আমি বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰোঁ বুলি আমি ছাত্ৰ ছাত্ৰীসকলক সেইকাৰণে অকল পাঠ্যপুথি আধাৰতে শিক্ষাটো নিদি পাঠ্যপুথি বাহিৰলৈ আমি অলপ গুচি যাওঁ পাঠ্যপুথিৰ বাহিৰলৈ গুচি যায় আমি ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন মহৎ লোকৰ জীৱনীবিলাকক কৈ বা বিভিন্ন সফল ব্যক্তিবিলাকৰ একদম দুখীয়াৰ পৰা উচ্চ শিক্ষকলৈ যোৱা সেই ব্যক্তিসকলৰ জীৱনীবিলাকৰ আলোচনা আমি পাঠদানবিলাক কৰোঁ আৰু যাৰ বাবদ বহু ছাত্ৰ ছাত্ৰীয়ে তেনেকুৱা এটা অনুভৱ কাৰোবাৰ হয় চবৰে নহয় সকলোৰে নহয়েই কাৰোবাৰ হয় আৰু সেই হোৱাখিনি নিশ্চয় আগবাঢ়িছে আৰু এতিয়া দেখিছোঁ যে আমাৰ সেই তেতিয়া যিটো কষ্ট আছিল এতিয়া কিন্তু কষ্টটো বৰং কৰিবলগীয়া এতিয়া নহয় কিয় নহয় এটা পৰিৱেশ সৃষ্টি হ'লতো এতিয়া পৰীক্ষিত হাইস্কুল বুলি ক'লে ছাত্ৰ ছাত্ৰী এতিয়া ঢাপলি মেলে আমাৰ এডমিশ্যনৰ কাৰণে আগতে আমি ছাত্ৰ ছাত্ৰীও প্ৰথমতে বিচাৰিবলগীয়া হৈছিলে স্বাভাৱিক চবেই বিচাৰিব লাগে তাৰপিছত আমাৰ শিক্ষকসকল খুবেই কৰ্মযোগী খুব ব্যস্ত তেওঁলোক ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি তেওঁলোকৰ লগত সময় দি ভাল পায় আমি ঘৰে ঘৰে যাওঁ এতিয়া আমি লকডাউন সময়টো ছাত্ৰ ছাত্ৰীসকলৰ ঘৰে ঘৰেও গৈছোঁ পুস্তকাকত যোগদান তেওঁলোকক আমি ঘৰে ঘৰত যোগান দিছোঁ আৰু অনলাইন ছিষ্টেমত আমি ক্লাছবিলাক কৰিছোঁ মুঠতে তেওঁলোক যাতে কোনো কাৰণে মানে এই নহয় বঞ্চিত নহয় বা পিছুৱাই যাব নালাগে বা এটা দেশৰ সাংঘাতিক সংকটৰ কাৰণে তেওঁলোকৰ জীৱনত সংকটৰ সন্মুখীন হ'ব নালাগে
এনেকুৱা ধৰণৰ আমাৰ শিক্ষকসকলে কৰিছে কৰে কিতাপ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত সম্পৰ্কটো ঘনিষ্ঠ কৰি ৰখা হৈছে একেবাৰে কিতাপ আৰু সম্পৰ্ক কিতাপ আৰু ছাত্ৰৰ সম্পৰ্ক ঘনিষ্ঠ আৰু আমি মাজে মাজে ঘৰবিলাকত যোৱাৰ প্ৰায় কৰে এটা কাৰণেই দাদা আমি গ'লে তাৰমানে অভিভাৱকবিলাকক ভাল পায় আৰু আমাৰ উপস্থিতিও তেওঁলোকে এনকাৰেজ কৰিব উৎসাহ দিয়ে আৰু যিহেতু ছাত্ৰ ছাত্ৰী পাঠদানৰ পাঠ্যপুথিৰ বাহিৰৰ আধ্যাত্মিক প্ৰাৰ্থনা কৰা হয় আমাৰ ৰাতিপুৱাটো আগতেতো প্ৰাৰ্থনা আছিলেই আগৰ পৰা আছে প্ৰাৰ্থনা তাৰ মাজত নতুনকৈ আকৌ প্ৰাৰ্থনাবিলাক অলপ উন্নত হৈছে নহয় এই যে তোমাৰ সৰ্বশিক্ষা আহিল সমগ্ৰ শিক্ষা আহিল তেওঁলোকে কিছুমান নীতি নিৰ্ধাৰণ কৰি দিছে কেনে নীতি নিৰ্ধাৰণ প্ৰথমতে ছাত্ৰ ছাত্ৰীয়ে প্ৰাৰ্থনা কৰোঁতে তেওঁলোকে কিছুমান প্ৰতিশ্ৰুতি ল'ব লাগে জীৱনত মই অমুক কৰিম মই তমুক কৰিম মই অমুকৰটো নকম এনেকুৱা ধৰণৰ আৰু শাৰীৰিক ব্যায়াম আছে প্ৰাৰ্থনাৰ আগত সকলোৱে শাৰীৰিক ব্যায়াম কৰিব লাগে সেইটো কৰিলে স্বাস্থ্যৰ মানে উন্নতি হয় তাৰপিছত তেওঁলোকে ৰেগুলাৰ যিটো মানে বাতৰি শিৰোনাম কোনোবা এজনে আহি কয় বাতৰি কাকত নোহোৱাজনেও সেই তেওঁৰ জৰিয়তে বাতৰিটো গম পায় লগতে নৈতিক আধ্যাত্মিক বিষয়ে কোনোবাই কিবা ধৰণৰ কথা দাঙি ধৰে কোনোবাই ভাষণ দিয়ে এনেকৈ মোটামুটি 15-20 মিনিট সময় জোৰা এটা প্ৰাৰ্থনা হয় আৰু সেই প্ৰাৰ্থনাটোৱে ছাত্ৰ ছাত্ৰীসকলক গোটেই দিনটোৰ কাৰণে এটা সুন্দৰভাৱে আগবঢ়াৰ কাৰণে প্ৰেৰণা দিয়ে বুলি মই ভাবোঁ আৰু বাৰ্ষিক অধিৱেশনটো হৈ থাকে তাত নাচ আমাৰ প্ৰতি বছৰ আছে আমি 86ত যেতিয়া 85ত আমি স্কুল পাতিলোঁ নহয় 87 আমি প্ৰথম স্কুল পাতিছোঁ 87ৰ স্কুল পতাৰ সময়ত মোৰ আজিও মনত আছে তেতিয়া যিখন ছাত্ৰ একতা সভা কৃষ্ণকান্ত ডেকা বুলি কয় তেওঁ আমাৰ ৰাজধানী হালৰ তেওঁ ৰাজধানীকো নিযুক্তি দিয়াওঁ তেওঁ আছিল প্ৰথম ইউনিয়ন ছেক্ৰেটাৰী মানে যিটো কি কয় এইটো সাধাৰণ সম্পাদক আৰু তেওঁলোকৰ সেই ধৰণে আহি আমাৰ বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনখন মই ভাবোঁ বহুত ধুনীয়া হয় আমি ছাত্ৰ ছাত্ৰীসকলক সকলো বিষয়ৰ প্ৰতিযোগিতা পালোঁ আৰু মাজতে মই এটা নিয়ম কৰি দিলোঁ কি যেনে আগতে আহি ক শাখা বুলি কওঁতে যেনিবা 9-10 8-9-10 আৰু বাকী তলৰকেইটা ক শাখা কিন্তু তলত কি হৈছে আজিকালি ল'ৰা ছোৱালীবিলাক সৰুৰ পৰা স্কুলত যায় নহয় এই 6ত অহা ল'ৰাজন গোটেই সৰু থাকে 8জন ডাঙৰ হৈ যায় এটা খেলত সিহঁতে সিজনৰ প্ৰতিযোগিতা কৰাবলৈ অসুবিধা হয় ফেৰ মাৰিব নোৱাৰে সেইকাৰণে যিবিলাক ফেৰ মাৰিব নোৱাৰা প্ৰতিযোগিতা আমি শ্ৰেণী হিচাপে পালোঁ যে 5ৰ গীটাৰ 5 6ৰ গীটাৰ 6 এক্সট্ৰা 7ৰ ভিতৰত যিজন ফাৰ্ষ্ট তেওঁ পাব আৰু তাৰ মাজতে আকৌ যোনে বেষ্ট পুৰস্কাৰ পাব বহুত পাব সেইটো বেষ্ট অফ দ্য স্কুল সেইটো স্কুলৰ বেষ্ট হ'ব আৰু তাৰপিছত আমাৰ যিটো সংগীত সেইটো একেলগে পাব নৃত্যটো একেলগে হয় কবিতা আবৃত্তিটো ছেপাৰেট কৰোঁ এনেকৈ তেওঁলোকৰ আকস্মিক বক্তৃতা ভাষণ দিবৰ কাৰণে যিটো হেৰি সেইটো শিকোৱা হয় অভিনয় শৈলী শিকিব লাগিলে আবৃত্তিটো কৰিব লাগিব আবৃত্তি নাজানিলে অভিনয় শৈলী নাহে তাৰমানে একাংকিকা নাটকৰ প্ৰতিযোগিতা আমি পালোঁ ছাত্ৰ ছাত্ৰী যাতে অভিনয়ৰ প্ৰতি আপ্লুত হয় ভৱিষ্যতে সেইবোৰ যদি কৰিব খোজে এতিয়া যিটো স্কুল মাধ্যমতে সেইবিলাক গঢ় ল'বলগীয়া সময় বিষয় সেইটো কথা আমি গুৰুত্ব দিওঁ আৰু গীতটো আমাৰ চব গীত গায়ে নৃত্য যে সকলো নৃত্য আছে এনেকৈ আমি কলা সংস্কৃতি সাহিত্য ক্ৰীড়া এই আটাইকেইটা দিশ বাৰ্ষিক অধিৱেশনতে এসপ্তাহ জোৰা কাৰ্যসূচনা কৰি ছাত্ৰ ছাত্ৰীসকলৰ এইটো উত্তৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰোঁ আৰু এইটো হৈ আহি আছে আৰু এইবাৰ লকডাউনৰ কাৰণে কি হয় নাজানো আৰু কিন্তু বিগত দিন হৈ আছে এই বছৰ হৈছে কিছু আৰু শিক্ষামূলক ভ্ৰমণটো যায় আমি শিক্ষামূলক ভ্ৰমণ যাওঁ প্ৰতি বছৰ যাওঁ আমাৰ ভ্ৰমণৰ দুটা দিশ থাকে আজিকালি নৱম শ্ৰেণীৰ কাৰণে চৰকাৰে আমাক ধন দিয়ে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক কিবা এটা এমাউণ্ট দিয়ে আমাৰ প্ৰধান শিক্ষক মহোদয়ে নেতৃত্ব লৈ সেইখিনি ছাত্ৰ ছাত্ৰীক ঘূৰাই আনে তাৰ বাহিৰে আমি বাহিৰলৈ বিভিন্ন জেগা য'ত চাব যাব খোজোঁ ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটা ফিজ তোলোঁ ফিজ তুলি আমি জেগাবিলাক চাবলৈ যাওঁ তাত আমাৰ দুটা কথা কেতিয়াবা আমি মানে দৰ্শন এণ্ড ভোজন দুটা কৰোঁ মানে ভোজন খাওঁ পিকনিক আৰু আমি দৰ্শন নহয় কেতিয়াবা কি হয় নগৰলৈ গ'লে তাত ভোজ খাই থাকিলে সময় ক্ষতি হয় ল'ৰা ছোৱালী চাবলৈ ইচ্ছা তেতিয়া আমি মানে ভোজৰ ব্যৱস্থা নকৰোঁ সময়টো ক্ষতি হয় তেতিয়া আমি চব যাওঁ তাই কোনোবা এখন হোটেলত আমি অৰ্ডাৰটো দি দিওঁ যে ইমানজন ছাত্ৰ ছাত্ৰী আপোনালোকে ইমান বজাত আমাক অমুকটো খাদ্য দিবলৈ পাৰ হেড ইমানকৈ কৰিব এই মানে বন্দবস্ত কৰি লওঁ লৈ সেইখিনি ঘূৰি আহি তাত আমি ৰাস্তাত ভাতটো খাই দিওঁ আল্টিমেটলি আমাৰ সময়টো বাচি যায় মুঠতে কিন্তু আমাৰ প্ৰথম উদ্দেশ্য হ'ল ভ্ৰমণ ছাত্ৰ ছাত্ৰীসকলে তাৰ পৰা কিবা এটা শিকিব লাগিব আৰু পাঠ্যপুথিৰ লগত সংগতি থকা ভ্ৰমণটো কৰা বেছি চেষ্টা কৰোঁ পাঠ্যপুথিত যদি এটা লেচন থাকে সেই লেচনটোৰ লগত যদি সংগতি থাকে ভ্ৰমণটো যদি বেছি ছাকচেছ হয় তাৰ পৰা তেওঁলোকে শিক্ষা আহৰণ কৰিব পাৰে বুজি পোৱাত সহজ প্ৰেক্টিকেলি যেতিয়া দেখা যাব বস্তুটো বুজি পায় যেনে সত্ৰৰ কথা অহাৰ লগে লগে যদি আমি খতৰা সত্ৰ লৈ যাওঁ সত্ৰ কি বুজি পায় ঠিক তেনেকুৱা আগৰ এই যে হেৰিবিলাক নৃতত্ত্ববিদসকলৰ কথাবিলাক যদি কোৱা যায় আমাৰ কি মন্ত্ৰী কৰে সেইটো মদন কামদেৱ মন্দিৰলৈ নিলে তেওঁলোকে সেই বস্তু ধুনীয়াকৈ বুজি পায় আমি যদি আগৰ ৰজা মহাৰাজা পুখুৰীৰ কথা ক'বলৈ যাওঁ তেতিয়া আমি ওচৰতে পুখুৰী আছে আমাৰ লখিমপুৰ নগৰ পুখুৰী আছে সেইবিলাকো আমি দৰ্শন কৰি আহোঁ তেওঁলোকক এনেকৈ মুঠতে
এইটো আমাৰ এটা ধাৰাবাহিক ব্যৱস্থা অব্যাহত আছে আৰু বুলি ক'ব আৰু বৰ্তমান বিনামূলীয়াকৈ জ্ঞান যাত্ৰাটো দিছে দিয়া যায় সেইটো চৰকাৰে বস্তুটো দিয়ে ছাত্ৰ ছাত্ৰীসকল ফিজ নাই কৈছোঁ চৰকাৰে এইখিনিতে প্ৰতিষ্ঠা কালত যিসকল ব্যক্তি জড়িত আছিল আকৌ এবাৰ জড়িত দৰ্শকসকল জনায় নিশ্চয় নিশ্চয় আমি প্ৰতিষ্ঠা কালৰ ব্যক্তি বুলি ক'ব গ'লে সেই সময়ত প্ৰথম আমি প্ৰতিষ্ঠা বুলি ক'লে এমিখনকে ক'ম আৰু এমিখনৰ পিছতে আমি একেখিনি মানুহে আকৌ হাইস্কুলখন কৰিছোঁ এতিয়া প্ৰতিষ্ঠা কালৰ ব্যক্তি বুলি ক'ব গ'লে আমাৰ ডক্টৰ নগেন্দ্ৰনাথ শৰ্মা ছাৰ আজিও আছে তেখেতে প্ৰয়াত কুকুৰা বড়ো ছাৰ ঢুকাল তেওঁ 2 বছৰ আগত অকলিবাৰী মানিক ডেকা ছাৰ তেওঁ ঢুকালে আমাৰ ঠিক তেনেকুৱা তাৰিণীকান্ত বড়ো তেখেতসকল ঢুকাইছে আমাৰ বাজানিৰ পৰা আছিলে দুৰ্গাকিমান মানুহ তেখেতৰ এগৰাকী নাম মদন চন্দ্ৰ নাথ আৰু এগৰাকী এতিয়াও জীৱিত আছে তেওঁ অফিচৰ কাম কৰে সুৰেন্দ্ৰ কুমাৰ নাথ প্ৰথম যিগৰাকী প্ৰধান শিক্ষক আছিল তেওঁ ঠিক তেনেকুৱা ধৰণৰ আমাৰ কমাৰপাৰাৰ ফালৰ পৰা আছে তাৰিণীকান্ত কাকতি তেওঁ ঢুকাইছে মুক্তাৰাম ডেকা জীৱিত আছে তেওঁ আজিও আৰু ঘনকান্ত কাকতি বুলি বৰ উদ্যোগী ব্যক্তি এজনে ঢুকাইছে তেওঁ ল'ৰা ছোৱালী আমাৰ ইয়াতে কৰিছে নাতিনীবিলাকো কৰিছে ঠিক তেনেকুৱাকৈ বৰুৱাপাৰা বুলি কয় কমাৰপাৰা অংশ তাত চম্পাৰা বৰুৱা বুলি এজন খুব ভাল ব্যক্তি আছিল আৰু চম্পাৰা বৰুৱাৰ ক্ষেত্ৰত আমি উল্লেখভাৱে ক'ব লাগিব সেই দিনত যেতিয়া এজন চাকৰিয়ালৰ দৰমহা যেনিবা 700 টকা তেতিয়া কিন্তু তেওঁ 1400 টকা দি মানে সহায় কৰিছিল স্কুল আৰম্ভণি তেতিয়া 1400 মানে এতিয়া 1.5 লাখ মান হ'ব এনেকুৱা অথচ তেওঁ কিন্তু খেতিয়ক আছে খেতিয়ক এজন খেতিয়কে এটা অঞ্চলৰ স্কুল এখন হোৱাৰ ক্ষেত্ৰত ইমান উদ্যোগ ইমান হেঁপাহ আৰু সেই কথাটো আমি আজিও মনত ৰাখিছোঁ ঠিক তেনেকুৱাকৈ মোহন কলিতা বুলি মানুহ এগৰাকী আছিল তেওঁ বৰ সহায় কৰিছিল দুৰ্গাগাঁৱত ভদ্ৰকান্ত ডেকা নামৰ এগৰাকী মানুহ আছিল আছে তেওঁ আজিও জীৱিত আছে তেখেতে সহায় কৰিছিল ৰত্নেশ্বৰ ডেকা তেওঁ আৰম্ভণি কালৰ সম্পাদক তেখেতে আৰম্ভণি কালত যথেষ্ট সহায় কৰিছে হীৰেন্দ্ৰ কুমাৰ বড়ো বুলি আমাৰ সমনীয়া তেওঁ স্কুলখন প্ৰতিষ্ঠাৰ সময়ত বৰ সহযোগ কৰিছে আমাৰ বিহুকে কামত চানাৰাম বড়ো নামৰ এজন বৰ উদ্যোগী মৃত্যুৰ সময়লৈকে তেওঁ আমাৰ স্কুলখনত আহি আছিল আজি 2 বছৰ আগত ঢুকাইছে তেওঁ যথেষ্ট ধনফুল ডেকা বুলি এগৰাকী চাপৰকৈ মানুহ আছিল তেওঁ বৰ উদ্যোগী মানুহ তেওঁ শিক্ষা দীক্ষা কম কিন্তু অনুষ্ঠান গঢ়াৰ কাৰণে বিৰাট হেঁপাহ সেই ব্যক্তিগৰাকী আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল মহৎ চন্দ্ৰ ডেকা গাঁওবুঢ়া তেওঁ দাইদাবালিও আছিল ওজাপালিত সেই ব্যক্তিগৰাকী তেওঁ ঢুকাইছে সেইগৰাকী ব্যক্তিগৰাকীও আমাৰ লগত আছিল ইফালে নেপাৰাত কি চহৰীয়া কৈ তেওঁৰ নামটো ভুৱন চহৰীয়া নামৰ খুব সামাজিক মানুহ তেওঁ আমাৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত আছিল প্ৰমোদ চহৰীয়া নামৰ মানুহগৰাকী দুৰ্গাগাঁও তেখেত জড়িত আছিল আমাৰ লগত বেছিমাইনী গাঁৱৰ লক্ষীকান্ত চহৰীয়া আমাৰ শিক্ষাগুৰু তেখেত আমাৰ লগত খুবেই জড়িত আছিল এনেদৰে ইফালে ধনকুন্দা বুলি এটা চুবুৰী আছে তাত সোমেশ্বৰ বড়ো নামৰ এজন সমাজসেৱক আছে তেখেতে আমাক যথেষ্ট সহায় কৰিছিল কমাৰপাৰাত কনক চন্দ্ৰ কাকতি নামৰ এগৰাকী মানুহ আছে তেখেতে আমাক যথেষ্ট সহায় কৰিছিল খুব ভাল মানুহ আৰু ভাল কথা কৈ এজন বুজাব পৰা মানুহ নেতৃস্থানীয় মানুহ সেই ব্যক্তিগৰাকী স্কুলত জড়িত এনেকৈ সেই সময়ৰ যিখিনি মুখীয়াল মানুহ অৰ্থাৎ ক'ব গ'লে এই মুখীয়াল মানুহখিনিয়ে স্কুলখন হোৱাত এনেকুৱাভাৱে জড়িত হৈ পৰিছিল আৰু ৰাইজে এনেকৈ সহায় কৰিছিল এতিয়া আজিৰ তাৰিখত ক'বলৈ গ'লে আমি কিমান মানুহক সহায় কৰিছিল বুলি ক'লে অতি কমে আমি 800 মান মানুহৰ নাম ক'ব লাগিব কিন্তু এতিয়া 800 নাম এই মুহূৰ্তত বৰ অসম্ভৱ তথাপি মই সেই যিখিনি নেতৃস্থানীয় মানে মানুহ যিখিনি সেই চুবুৰী এই গাঁৱৰ সেইখিনি মানুহৰ নামে মই কৈছোঁ ভুলক্ৰমে কাৰোবাৰ নাম লৈ গ'লে তেওঁলোকে তাতে বেয়া নাপায় সেইজনৰ যিহেতু এতিয়া বৰ্তমান লকডাউন চলি আছে এই লকডাউনৰ সময়ত ছ'চিয়েল মিডিয়াত আপুনি কৰোণা সজাগতাৰ ওপৰত বহুতো গীত বনাইছে গতিকে সময়টো কেনেকৈ উলিয়াই আপুনি তাৰ মই এনেকৈ ভাবিলোঁ লকডাউনৰ সময়ত যিহেতু আমি স্কুলততো ৰেগুলাৰ আহিব নালাগে যিহেতু ছাত্ৰ ছাত্ৰীক মই বিভিন্ন সময়ত সংগীতৰ শিক্ষা দিওঁ তেওঁলোকক মই গান চান শিকাওঁ মই ভাবিলোঁ কেতিয়া কৰোণা সজাগতাৰ কাৰণে কেইটামান গান লিখি সুৰ কৰি ছাত্ৰ ছাত্ৰীসকলক লৈ গাই যদি আমি প্ৰচাৰ কৰিব পাৰোঁ জনসমাজতা জনসজাগতা আনিব পৰা যাব বুলি মোৰ ধাৰণা হ'ল আৰু সেইকাৰণেই আমি কি কৰোঁ 3 দিনমান ছাত্ৰ ছাত্ৰীখিনিক মাতোঁ যিখিনি গান গাব পৰা মানুহ মানে ল'ৰা ছোৱালী লগতে মোৰ যিকেইজন বন্ধু আছে বাদ্যযন্ত্ৰী তেওঁলোকক মাতি মই স্কুলৰ ফিল্ডতেই আজি যিটো চৰকাৰে মানি দিয়া সামাজিক ব্যৱধান সেইটো মেইনটেইন কৰি আমি গীতকেইটা ৰিহাৰ্চেল কৰোঁ আৰু গীতৰ ৰচনা ফুল কৰি আমি এনেধৰণে মানে ৰেকৰ্ডিং কৰি আমি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি জনসজাগতা অনাৰ প্ৰয়াস কৰিছোঁ এনেদৰে আমি 6টা গান কৰিছোঁ আৰু চক্ৰপাণী মইনাৰ পাইছে মই সভাপতি সেই অনুষ্ঠানটো মইনাসকলৰ আপত্তি হ'ল ছাৰ আমিও এটা গান গাব খোজোঁ বুলি 17গৰাকী মইনা বাছনি কৰা হ'ল আৰু তেওঁলোকৰ জৰিয়তে শেহতীয়াকৈ আমি এটা গান
দিছোঁ এই প্ৰথম আনলকৰ পিছতে ৰাইজক দিছোঁ। এতিয়াও ছাত্ৰ ছাত্ৰীসকলে ফোন কৰি আছে, ছাৰ আমি আৰু গান গাব লাগিছিল দেখোন। তেওঁলোকে হেঁপাহ, কাৰণ ছাত্ৰ ছাত্ৰীসকলে মই এটা কথা বুজি পাওঁ যে কিবা এটা ৰাপ নাথাকিলেও কিন্তু সংগীত খেল ছাত্ৰ ছাত্ৰী ভাল পায়। এতিয়া খেলটোতো কৰিব নোৱাৰিব, পৰিৱেশ নাই। সেইকাৰণে আমি সেইটোকে ব্যৱস্থা লৈছোঁ। আৰু তেনেকৈ মোৰ সময়টো কিছু গুচি গৈছে। আৰু ল'ৰা ছোৱালী বাকী ছ'চিয়েল যিটো হেৰিটো মানে কি বোলে ইণ্টাৰনেট যুগে, অনলাইন যুগে, সেই ব্যৱস্থা আমি ভাল ৰাখিছোঁ। 6টাকৈ গান আপুনি গোৱা নাই স্যাৰ? কম হয়, তাৰমানে সপ্তাহত এটাকে কৰিছোঁ আমি। সপ্তাহত এটা কৰোঁ। সুৰ আপুনি নিজে মই গীতটো মই নিজে লিখোঁ, নিজে সুৰ কৰোঁ, মিউজিকটো মই কৰোঁ। বাদ্যযন্ত্ৰীসকলে বজাই, ছাত্ৰ ছাত্ৰীখিনিৰ লগত কোনোবাটো গানত মই নিজে গাইছোঁ, কোনোবাটো গানত মই গোৱা নাই। এনেকৈ কৰি তেওঁলোকক উৎসাহ, এটা প্ৰেক্টিছো হৈছে আমাৰ সকলোৰে। আৰু এতিয়া মইতো গানৰ বয়স আচলতে মইতো কোনো গায়কো নহওঁ ক'ব গ'লে, কিন্তু আমাৰ যিটো গায়কে নাই, ইয়াতে গান গোৱা মানুহেই নাই। গতিকে কি বুলি কয় মানে এই গছ নোহোৱা গছত ফটোৰাই সেনেধৰণৰ। এতিয়া ময়ে মানে ডাঙৰ শিল্পী, ময়ে যেনিবা প্ৰযোজক, ময়ে পৰিচালক, গোটেইখিনি আপুনি চম্ভালিব। ময়ে গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ ময়ে, নাটক শিকাওঁ, গীত নাই, অভিনেতাও ময়ে, পৰিচালকো ময়ে। তেওঁলোক ছাত্ৰ ছাত্ৰীখিনি উৎসাহ দিবৰ কাৰণে এইটো কৰি ভাল পাওঁ এতিয়া। আৰু এইটোৰ পৰা ছাত্ৰ ছাত্ৰীখিনি উপকৃত হৈছে মোৰ বাৰে অনুভৱ কৰোঁ। আৰু অভিভাৱকসকলেও সন্তুষ্ট হয়। অকল মানে পাঠ্যপুথিতে মানে সীমাবদ্ধ সকলোখিনি। আৰু এগৰাকী কিন্তু ছাত্ৰ বা ছাত্ৰী তেওঁ যদি জীৱনত উত্তৰণ সাধন কৰিবলগীয়া হয়, অকল পাঠ্যপুথি জ্ঞানে নহয়, পাঠ্যপুথিৰ মাধ্যমেৰে বিভিন্ন ধৰণৰ অনুশীলন, কাৰোবাক খেল, কাৰোবাক গীত, কাৰোবাক নৃত্য, কাৰোবাক বাদ্যযন্ত্ৰ, কাৰোবাক আবৃত্তি, কাৰোবাক কুইজ, কাৰোবাক তৰ্ক, এইবিলাক আমি কৰিছোঁ, কুইজ কৰিছোঁ। ল'ৰা ছোৱালীক কুইজ প্ৰতিযোগিতা নাপাতিলে নপঢ়ে, তেওঁলোকে কিবা কিবি পঢ়িব লাগে অনুভৱ নকৰে। তৰ্ক কৰিব নালাগিলে যুক্তি নাহে। এজন মানুহ যুক্তিবাদী হ'বলৈ হ'লে, ভৱিষ্যত নিজৰ শুদ্ধ ভুলটো নিৰূপণ কৰিবলৈ হ'লে তেওঁ তাৰ্কিক যদি হয়, তেওঁ কিন্তু নিজৰ জীৱনৰ যুক্তিটো নিজে যুগিয়াই যাব পাৰে। আৰু সেইকাৰণে আমি ল'ৰা ছোৱালীক তাৰ্কিক কৰিবলৈ চেষ্টা কৰোঁ, মানে যুক্তিপূৰ্ণভাৱে। এনেকৈ কৰি তেওঁলোকক আগবঢ়াই দিয়াৰ চেষ্টা কৰি আছোঁ আমি। আৰু আমাৰ পিছৰ জেনেৰেশ্যনে কি কৰে সেইটো তেওঁলোকক। হয়, ইতিমধ্যে আমাৰ এই মতামত অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ সময় হৈছে। আশা কৰোঁ আপোনালোকে পৰীক্ষিত জ্ঞান উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইতিহাস সম্পৰ্কে বহুখিনি কথা জানিব পাৰিলে। ইমান সময় আপোনালোকে এই অনুষ্ঠানটি উপভোগ কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই জেগাতে মোৰ শ্ৰদ্ধা শিক্ষাগুৰু শ্ৰী সোণাৰাম ডেকা ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে মই জগন্নাথ নাথে এই মতামত অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকক মতামত।